আজি আকৌ এবাৰ প্ৰমাণ হল জুবিনক লৈ বিজেপিয়ে ৰাজনীতি নকৰে। আজি আকৌ এবাৰ প্ৰমাণ হল যে জুবিনক লৈ বিজেপিয়ে ৰাজনীতি নকৰে। বিজেপিয়ে জুবিনক ন্যায় দিবলৈ প্ৰচেষ্টা চলাই আছে। বিজেপিয়ে জুবিনক সঁচাকৈ ন্যায় দিবৰ কাৰণে প্ৰচেষ্টা কৰিছে। ছিংগাপুৰত তদন্ত কৰিব কিয় যোৱা নাছিল তাক লৈ বাতৰি কাকত, ফেচবুক, ইনষ্টাগ্ৰাম সকলোতে গালি গালাজ শুনিব লগা হৈছিল হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ছিংগাপুৰ কৰোনাৰ আদালতে দিলে ৰায়দান। জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক বুলি ৰায়দান আদালতৰ। পানীত ডুবাৰ ফলতে মৃত্যু হৈছিল জুবিন গাৰ্গৰ। জুবিন গাৰ্গ ডাঙৰীয়াৰ বা জুবিনৰ মৃত্যুৰ পিছত আমি SIT গঠন কৰিছিলোঁ, কিন্তু আমাৰ ৰাজ্যৰ কেইবাজনো ব্যক্তিয়ে আৰু ৰাজনৈতিক দলে আমাক হেঁচা দি আছিল যে অসম পুলিচে ছিংগাপুৰত গৈ তদন্ত কৰিব লাগে। আজি যদি আমি ছিংগাপুৰৰ ওপৰত ফ'কাছ কৰিলোহেঁতেন, আজি দিনটোতে জুবিন গাৰ্গৰ হত্যাৰ তদন্ত শেষ হৈ গ'লহেঁতেন। আজি গধূলিয়ে আমি সকলোকে মুকলি কৰি দিব লাগিলহেঁতেন। অসম চৰকাৰে প্ৰথমৰ পৰাই দৃঢ় স্থিতি লৈছিলে যে ছিংগাপুৰৰ লগত আমাৰ সম্পৰ্ক নাই, কাৰণ হত্যাৰ যিটো ষড়যন্ত্ৰ সেইটো অসমত হৈছিলে। সেইকাৰণে অসম পুলিচে নিজাকৈ তদন্ত কৰিব। অসমৰ পৰা প্ৰকাশিত বাতৰি কাকত, টিভি বা ফেচবুক, ছ'চিয়েল মিডিয়াত মোক বহুত গালি গালাজ কৰা হৈছিল যে ছিংগাপুৰত কিয় নাযায়। মই এটা ষ্টেণ্ড লৈছিলোঁ যে ছিংগাপুৰ পুলিচতকৈ অসম পুলিচে এই হত্যাৰ তদন্তটো ভাল কৰি কৰিব পাৰিব। আৰু আজি অসম পুলিচৰ তদন্ত ভাল হোৱাৰ কাৰণে ছেপ্টেম্বৰৰ ক'ব গ'লে অক্টোবৰৰ 1 তাৰিখৰ পৰা আজিলৈকে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃত প্ৰভা কোনেও জামিন পোৱা নাই। আজি আকৌ এবাৰ প্ৰমাণ হল যে জুবিনক লৈ বিজেপিয়ে ৰাজনীতি নকৰে। বিজেপিয়ে জুবিনক সঁচাকৈ ন্যায় দিবৰ কাৰণে প্ৰচেষ্টা কৰিছে আৰু আমি এই চেষ্টাত আমি সফল হ'ম। যিবিলাকে বাৰে বাৰে ছিংগাপুৰ যাব লাগে, আজি মই ভাবোঁ যে তেওঁলোকৰ চকু মেল খাব যে আচলতে আমাৰ তদন্ত প্ৰক্ৰিয়াটোক তেওঁলোকে ব্যাহত কৰাৰ বাবে চেষ্টা কৰিছিল আৰু অসম পুলিচক ছিংগাপুৰৰ ফালে পোনাই দিছিলে যাতে আমি জুবিনক ন্যায় প্ৰদান কৰিব নোৱাৰোঁ। আজি আপোনালোকে মনত ভাবক, অসম পুলিচে যদি ছিংগাপুৰ কৰি থাকিলেহেঁতেন, আজি আমাৰ কি অৱস্থা হ'লহেঁতেন। সেইকাৰণে মই মোৰ ৰাস্তাত অটল হৈ থকাৰ কাৰণে, অবিচল হৈ থকাৰ কাৰণে আজিও জুবিনৰ হত্যাকাৰী এজনেও জামিন পাব সক্ষম হোৱা নাই। আৰু যদি আমি ফেচবুকত যিসকলে লিখে বা যিসকলে আমাক বেয়া পায়, জুবিনক ভাল নাপায়, আমাক বেয়া পায়, ইয়াত কেটেগৰী দুটা আছে, জুবিনক ভাল পোৱা আৰু আমাক বেয়া পোৱা। আমাক বেয়া পোৱা মানুহখিনিয়ে হত্যাৰ তদন্তৰ যি মূৰ লোৱাব খুজিছিল, ছিংগাপুৰৰ ফালে পঠিয়াই দিলেহেঁতেন, আজি আমি মূৰত হাত থৈ বহি থাকিব লাগিলহেঁতেন। ভগৱানে আৰু এটা ষড়যন্ত্ৰ বিফল কৰিলে আৰু ভগৱানে আমাক সহায় কৰিলে যে জুবিনে ন্যায় পাওক। আজি অন্ততঃ 6 মাহ হৈ গ'ল। অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ মাহ হৈ গ'ল। 6 মাহ এজনেও জামিন পাব সক্ষম হোৱা নাই। গতিকে আপোনালোকে চিন্তা কৰক, আকৌ এবাৰ পুৰণা ফেচবুক পোষ্টবিলাক উলিয়াওক। কেনেকৈ ছিংগাপুৰ কৰি আমাক পাগল কৰি দিয়াৰ কাৰণে চেষ্টা কৰা হৈছিল। জুবিন গাৰ্গৰ মৃত্যুৰ ষড়যন্ত্ৰ অসমতে হৈছিল। হত্যাৰ যিটো ষড়যন্ত্ৰ সেইটো অসমত হৈছিলে। ছিংগাপুৰ আৰক্ষীতকৈ অসম আৰক্ষীয়ে ভালদৰে তদন্ত কৰিব বুলি জানিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ছিংগাপুৰ পুলিচতকৈ অসম পুলিচে এই হত্যাৰ তদন্তটো ভাল কৰি কৰিব পাৰিব। অসম পুলিচৰ তদন্ত ভাল হোৱাৰ কাৰণে আজিও জামিন লাভ কৰা নাই জুবিন হত্যাৰ অভিযুক্তই।
আমি ছিংগাপুৰ যোৱা হলে আজিয়ে আটাইকেইজনক মুকলি কৰি দিব লাগিলহেঁতেন। আজি অসম পুলিচৰ তদন্ত ভাল হোৱা কাৰণে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তই জামিন লাভ কৰা নাই। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ছিংগাপুৰ আদালতৰ ৰায়দানক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া।